Good morning everyone and welcome back to my channel. Khopra uthisu he aru laga video to arambho kori disu. Matto kon bhagi ase jai kan mo papa urisu aru etia bajise 5:47 mane aji pura school arambho ji hetu ulike hunkale uthibo lebo 9:15 school goi paboi lagibo. He karone hunkale uthisu iman din bondho palu aji pura ako duty arambho আৰু ইমান দিন দেৰি লেকে খুইলো আজি পা হুনকালে উঠাৰ নিয়ম কৰিব লাগিব আৰু কি হৈছে কাৰণ মই নিজৰ কামখিনিও কৰি থৈ যাব লাগিব সদায় কিবা এটা হৈ আছে সদায় যিখিনি কৰো সেইখিনিও কৰি যাব লাগিব আৰু টিফিনো লৈ যাব লাগিব টিফিন বনাই লৈ যাব লাগিব গতিকে হুনকালে উঠিব লাগিব আৰু এতিয়া মই গৰম পানী অকন কৰি গৰম পানীখন খাই লওঁ কাইলেপা আৰু সোনকালে উঠিবলৈ ট্ৰাই কৰিব লাগিব কাৰণ পোহৰ সোনকালে হৈ যায় নহয় এতিয়া গৰম দিন কাইলে আকৌ পাইম নে নাই সোনকালে উঠিবলৈ ঠিক নাই কাৰণ আজি আমাৰ ইয়াতে মুকলি বিহু আছে কেইটা বাজে ঠিক নাই ৰাতি সোনকালে আহিবলৈ ট্ৰাই কৰিম কোমান কাৰণ সোনকালে খুলেহে সোনকালে উঠিব পাৰিম আৰু স্কুল আছে ন পিছি দিগদাৰ হৈ যায় নহলে এবেলি ওলালেই পোহৰ হ'লেই মই এতিয়া অলপ মেডিটেশ্যন কৰি লওঁ দিনটোৰ কাৰণে অকণমান এনাৰ্জি গোটাই লওঁ অকণমান ষ্টেবল হৈ লওঁ ৰেডি কৰি লওঁ একদম 2টালৈকে যে স্কুলত থাকিব লাগিব নিজকে গতিকে সেইখিনি মই ভিডিঅ' কৰি নাথাকোঁ আৰু সেয়া ভিডিঅ' কৰি থাকিলে মোৰ বহুত দেৰি হৈ যাব মানে এংগল বিচাৰোঁতে বহুত দেৰি হৈ যায় গতিকে সেইখিনি মই কৰি লওঁ পানী খাই লওঁ তাৰ পাছতহে দেখোঁ মেডিটেশ্যন কৰা হৈ গ'ল আজি মাত্ৰ 5 মিনিট কৰিছোঁ কাৰণ সময় হাতত কম আছে মানে পিছৰখিনিও মিলাব লাগিব নহয় গতিকে 5 মিনিটে কৰিছোঁ কাইলৈৰ পৰা টাইমটো বহাম আৰু এটা ক'বলৈ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিলোঁ মানে পানী খাওঁতে সদায় পানীখিনি ভাল নিজৰ কথা ভালকৈ মানে কৈ পেলাই খাব মানে ভাল ইণ্টেনশ্যন দিব যেনে I am happy, I am healthy, I am wealthy, I am special, I am lucky. যিমান ভাল কথা আছে আৰু I am attractive. এনেকৈ ভাল কথা কৈ এনেখিনি খাই দিব মই কৈ দেখাইছোঁ I am happy, I am healthy, I am wealthy, I am special, I am lucky, I am beautiful, I am attractive, I am confident. Thank you universe, thank you. এনেকৈ কেইবাৰমান কৈ পেলাই খাব আৰু এতিয়া বহুতে ক'ব পাৰে হে ৰাতিপুৱা এইবোৰ পানী চানী এইবিলাক কৰি খাই থাকিবলৈ সময় নাই দেই ইমান কাম থাকে দিনটো সময় নাই এনেকৈ ক'ব পাৰে মই ভাবিছিলোঁ তেনেকৈ কিন্তু নহয় সময়টো উলিয়াব লাগিব ন আমি সোনকালে উঠিলে চব হৈয়ে যায় আৰু ক'ব পাৰে যে আইনো তেনেকৈ পানী খাই কি ডাল হৈছে স্কিন এইবিলাক বেয়াই ক'তনো টাইপ চেহেৰাও ভাল নহয় মানে ফিগাৰো ভাল নহয় কিনো হৈছে কিনো ইমান ছাকচেছ হৈছে হ'ব পাৰে নিজৰ কথা ভালকৈ কোৱাতনো কি আপত্তি যদি সেইকণ কৰি যদি মই হেপ্পী হৈছোঁ বা চেল্ফ লাভটো যদি মোৰ বাঢ়িছে তো তাত কি আপত্তি গতিকে নিজৰ কাৰণে সময়কণ উলিয়াব লাগিব আৰু দিনটো ইমান কামৰ প্ৰেছাৰ বাৰে এইবোৰ কৰি থাকিবলৈতো সময় নাথাকে হয়নে নাই গতিকে অকণমান সময় নিজৰ বডিটোক নিজৰ মনটোক অকণ পজিটিভ কৰি ৰখাতনো কি বেয়া কথা আৰু মই কিমান কি বুজাব পাৰিছোঁ নাজানো কাৰণ মই নিজে যিটো জানো বা নিজে যিটো কৰি আছোঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বেছিকৈ জানিবলৈ আপোনালোকে ইউটিউবটো আছে ইউটিউব চাই ল'ব পাৰে বা গুগল কৰিব পাৰে কোনোবাই যদি এইখিনি কথা শুনি বৰ পাইছে তেতিয়াহ'লে এইখন স্কিপ কৰি দিব পাৰে দেই মই একদম বেয়া নাপাওঁ এইখন আপোনালোকে স্কিপ কৰি দিয়ক মানে বৰ পাবও পাৰে কিছুমানে ভাল নাপাবও পাৰে এইটোৰ কথা গতিকে এইখিনি আপোনালোকে স্কিপ কৰি দিব পাৰিব মাই গড ভাল কথা কৈছোঁ ৰাতিপুৱা আজি মই ৱাও এইবিলাক কৰি নাথাকোঁ এতিয়া মই কাম কৰোঁগৈ মা উঠিলে নে নাই জানো শুয়ে আছে মা শুই আছে কাৰণ কালি আমাৰ খোৱা দেৰি হৈছে মা অকণমান শুই লওক কাৰণ দিনডাল বহুত কাম কৰি থাকিব লাগিব নহয় অকণমান শুয়ে লওক আৰু ৰাতি খোৱাত এনেই মা সোনকালে উঠি যায় কিন্তু কালি খোৱা দেৰি হৈছে যে সেইটো কাৰণে এতিয়া অকণমান শুই লওক আৰু এইটো দিম ইমান অকণমানিকা এইটো চোতালতে বোলে পৰি আছিলে নাৰিকল গছৰ ওচৰত মায়ে মোক দেখুৱাবলৈ লৈ আহিছে সেইটো এতিয়া মই ভাতৰ লগত খাই দিম ভাজি নালাগে
পেলাই দিম তো কি হ'ব কিয় কি দিম এইটো আমাৰ হাঁহৰ দিম নহয় হয় নেকি জানো ঐ এইটো অকণ চুবলৈ বেলেগ কিন্তু কিবা ডাঠ ন কি কৰিম এইটো খাই পেলাম সেই নালাগে খাব মা এইটো যদি কিবা বেলেগ সাপৰ কণী নেকি চৰাই কণী চাগে যা থৈ থাকে সেইটো কাৰণে হেৰি পাই উমনি দিব চাগে আমাৰ শালিকা দিম এনেকৈ ইমান ডাঙৰ নহয় ন ক'ব ন শালিকা দিম ৰংটো অকণ বেলেগ এইটো কিবা বেলেগ ডাঠ কিবা বস্তুটো খটা ন গা ধুই আজৰি মই মোৰ চুলি আঁচোৰাহে নাই খালি হেৰি কি কয় ধূপ ধূনা দি লওঁগৈ তাৰপাছতে টিফিনটো বনাম মায়ে বনাব আৰু ভাতটো কি খাই যাওঁ জানো আজি আলু ভাজিকে বনাওঁ মই যে অথনি চেল্ফ লাভ পজিটিভ থিংকিং সেয়া যে কৈ আছিলোঁ সেয়া মই মন্দিৰা বৰকটকী বাৰ পৰা শিকিছোঁ তেখেতৰ ইউটিউবৰ চেনেল এটা আছে সেয়াও চাব পাৰে আৰু তেখেতৰ লগত পাৰ্চনেলিও কথা পাতিব পাৰে তাৰপাছতে ঢেৰ তেওঁ ইণ্টাৰভিউ দি থৈছে সেয়াও চাব পাৰে মই বাৰু তেওঁৰ নামটো কেপশ্যনত মেনশ্যন কৰি দিম মায়ে এয়া চিৰা উলিয়াই থৈছে সেইখিনি এতিয়া অকণমান তিয়াই থওঁ আৰু বাকী যোগাৰখিনিও মই কৰি লওঁ হৈ গ'ল মোৰ পোহা ৰেডি ঘিউ অকণ দি দিছোঁ পোহা বনোৱা হৈ গ'ল ঠাণ্ডা হ'বলৈ দিছোঁ তাৰপাছত টিফিনত ভৰাম এতিয়া মই কাপোৰকেইটা মই ইস্ত্ৰি কৰি লওঁ বহুত দিন জাপতে আছে নহয় কি বা গতি হৈ আছে কাপোৰৰ আমাৰ স্কুলত এটাই ভাল আমাৰ টিচাৰৰো ইউনিফৰ্ম আছে গতিকে সদায় সেইটো টেনশ্যন লৈ থাকিব নালাগে আৰু কাইলৈ কি পিন্ধি যাম পঢ়িলে কি পিন্ধি যাম সোনকালে উঠিলে এইটোৱে ভাল এতিয়া মোৰ 8টা বজালৈতো মোৰ কাম আজৰি হৈয়ে গ'ল এতিয়া এইটো প্ৰেছ কৰিব লাগে আৰু ৰেডি হ'ব লাগে ভাত খাব লাগে আৰু স্কুল যাব লাগে সোনকালে উঠিলে সেইটোৱে ভাল সোনকালে আজৰি হৈ যায় ন নহ'লে ইমান দৌৰাদৌৰি হয় দেৰিকৈ উঠিলে অ'কে স্কুললৈ ৰেডি হৈ গ'লোঁ এতিয়া ভাত খাব লাগে লিপষ্টিকটো লগোৱা নাই খালি এইটো ভাতটো খাই লওঁ তাৰপিছত লগাম আলু পিটিকা কৰি দিছে ঘিউ দিছে মই তেলটো খাবলৈ ইমান ভাল নাপাওঁ ঘিউ বা বাটাৰ দিলে বেছি ভাল পাওঁ আৰু এইফালে আলু ভাজি আলু ডিম ভাজি হৈ গ'ল টিফিনো পেক কৰি ল'লোঁ এইটো স্কুটিত ভৰাই ল'ম আৰু এতিয়া মই লিপষ্টিক অকণ লগাই লওঁগৈ কিবা কেনেকুৱা লাগিছে নহ'লে এইটো ধুনীয়া লাইট পিংক এটা আহে কালাৰটো ধুনীয়া ন লিপষ্টিকটো এইটো শ্বেডটো হৈছে এইটো ইলেডিনৰ পিংক বেৰী C61 হৈ গ'ল এতিয়া মই বাছ আজি এইটো বেগ নিলে নহ'ব মই কিতাপ কিনি আছে নহয় পাহৰি গৈছোঁ এইখিনি মানে নতুন কিতাপ দিছে যে স্কুলত সেয়া চাবলৈ লৈ আহিছিলোঁ কিন্তু চোৱা নহ'লে একোৱেই নাচালোঁ এইটো ডাঙৰ বেগটো নিব লাগিব কিতাপখিনি ভৰাই নিব লাগিব নহয় পাহৰিয়ে গৈছিলোঁ ডিকিত লৈ যাব পাৰিলোহেঁতেন কিন্তু এই পানী বটল নিম টিফিনটো নিম কিতাপখিনি আকৌ পানী চানী পৰি গ'লে দিগদাৰ হ'ব নহয় সেইকাৰণে বেগটোকে লৈ যাওঁ ডাঙৰ বেগটো হৈ গ'ল বস্তু বাহানি লৈ লৈছোঁ স্কুটিখন উলিয়াব লাগিব এতিয়া ভাগৰ লাগি গৈছে কিবা এটা 9টা বাজিলে গতিকে স্কুটিখন উলিয়াওঁ আৰু যাওঁ বাসন্তী এইখন যে বহুত দিন ধোৱাই নাই ধুব লাগিব আৰু সিদিনা যে দেখাইছিলোঁ আমাৰ কপৌফুলখিনি পুৰা ফুলি গ'ল সম্পূৰ্ণকৈ ফুলিলে দেখাই আছোঁ ৰ'ব এইফালেও আছে এয়া এইফালেও আছে ৰাতিপুৱা যে কৈছিলোঁ আমাৰ ইয়াতে মুকলি বিহু আছে বুলি গতিকে এতিয়া মই তালৈকে যাবলৈ ওলাইছোঁ স্কুলৰ পৰা আহি একো ভিডিঅ' নকৰিলোঁ আৰু মানে 2টা বজাত আহি পাইছোঁহিহে 2টাৰ পৰা 3টালৈকে এঘণ্টা শুইছোঁ ভাতো খোৱা নাই আহি কাপোৰ সলাইছোঁ হাত ভৰি ধুইছোঁ আৰু ডাইৰেক্ট শুইছোঁ মানে 3টাৰ পৰা 5টালৈকে মোৰ টিউশ্যন থাকে
গতিকে সেয়া ভিডিঅ' কৰা নহ'লে আৰু এতিয়া একেলগে বিহু চাওঁগে বলক কৈছোঁ পলিবা আহিলে মাতি আছে ধন্যবাদ এইবাৰ প্ৰতিযোগী শিল্পী বৰা আমি পাই গ'লোহি মঞ্চলৈ যাব লাগে বুলি লুকাই আছে এই পিছফালে এইজনী কমিটি মানুহে মেছেজ মাৰি লৈছে এই আমাৰ কমিটিৰ মানুহ কমিটি মানুহে গা ধোৱা নাই সেইকাৰণে বৰষুণ দিছে কমিটি মানুহে গা ধোৱা নাই মই অথনি কৈছিলোঁ নহয় সোনকালে আহিম কিন্তু এতিয়া 11টা বাজিলে এতিয়া আহিছোঁ মানে বিহু দলকেইটা চাইছে ইমান ভাল লাগিলে উঠি আহিবলৈ মন যোৱা নাই এতিয়া লাষ্ট এটা দলে নাচি আছে সেইটো নাচালোঁ আৰু গুচি আহিলোঁ গতিকে আজিলৈ আহিছোঁ আন এটা ব্লগত আকৌ লগ পাম বাই